আসসালামু আলাইকুম সবকে নমস্কাৰ জনাইছো লগতে তো এই বস্তুটো কি গম পায় না আপোনালোকে চিনি পাইছে নে কোনোবাই চাওকচোন একদম ওচৰৰ পৰা চাওকচোন ভাল কৰি চাওক একদম মন দি মনত পৰিছে নে আপোনালোকৰ মোৰ কিন্তু মনত পৰিছে সেইটো কাৰণে মই আজি এই ভিডিঅ'টো মানে বনাই আছো মই বস্তুটো আপোনালোকক দেখাম চিনি পাইছে নে কোনোবাই কমেন্ট কৰি জনাব তাৰপাছত আহক মোৰ কথালৈ মই য'ত থাকো গোৱালপাৰাত আপোনালোকে গমে পায় ইয়াত এই বস্তুটো মানে হয়তো কোনোবা এটা কোৱাৰ্টাৰৰ মানুহে বা কোনোবা এটা আৱাসগৃহৰ মানুহে আমাৰ লগৰ মানুহ হয়তো আমাক দি থৈ গৈছে তিনটা আনি ৰুমত মই জাষ্ট মানে গোৱালপাৰা টাউনৰ পৰা আহিলো আহি ৰুমত চালো যে এইটো বস্তু মিছেছ কিন্তু ৰুমত নাই মানে বস্তুটো দেখাৰ পাছত কিবা এটা ভাল লাগিল মানে লোভ এটা আহিল মুখত মানে মনত যে বস্তুটো খালে ভাল লাগিব গম পাইছে নে আমি যেতিয়া সৰু কালত মানে যেতিয়া এলপি স্কুলত বা এমই স্কুলত পঢ়িছিলো তেতিয়া কিন্তু আমি এইবোৰ বস্তু ৰাস্তা স্কুলত যোৱা ৰাস্তাত কিন্তু আমি বহুত পাইছো বা আমাৰ ঘৰৰ আশে-পাশে গছ-গছনি আগত পোৱা গৈছিল আমি বহুত খাইছো আমাৰ ঘৰত আছিলে এটো হল আটাফল যে কয় আটাফল কিন্তু অসমীয়াত আটাফল বুলি কয় আৰু আমাৰ ঘৰুৱা ভাষাত কিন্তু আমি ফল বুলি কওঁ এটো কিন্তু আজিৰ দিনৰ বৰ্তমান যুগৰ লৰা ছোৱালী কিন্তু এটো চিনি নাপাব এটো কি বস্তু কিন্তু আমাৰ টাইমত আমি দেখা পাইছিলো খুব ভালকে মানে স্কুলত যোৱা সময়ত যেতিয়া ৰাস্তা দি গৈ থাকো তেতিয়া চাওঁগে গছ আছে গছত উঠি দিলো উঠাৰ পাছত কেইটামান মানে পুৰত চাই মানে অলপ ডাঙৰ অলপ কালা ৰং হোৱা মানে অলপ যাতে এটো মানে লৈ যায় মানে অলপ ৰাখাৰ পাছত ফলি মানে পকিব তো তেনেকে বহুত কেইটা বন্ধু লগ লাগি কেইবাটাও পাৰি মানে ভগাই লৈছিল লৈ যায় খেৰৰ পুজি যে কয় বুলি কওঁ আসলতে গৰু খোৱা খেৰ তো হেইবাৰ খেৰ আমাৰ আগত গাঁৱত এভেইলেবল আছিলে আমাৰ আতাহতে খেতি বাতি কৰিছিল তেখেতসকলে গৰু চৰু পুহিছিল তেতে নেচাৰেল বস্তু খাইছিল যিকোনো হওক বাৰু তাতে যাই আমি বস্তুখিনি বৰিয়াকে মানে একেলগে কৰি ধুনীয়াকে মানে ঢাকি যাতে অলপ গৰম হয় বস্তুটো মানে যাতে গেছটো নাপায় বাহিৰৰ অক্সিজেনটো নাপায় এনেকে মানে পেক কৰি থৈ দিলে বস্তুটো মানে সোনকালে পকি যায় তো এইটো মানে হেতু দিনত কিন্তু বহুত আছিলে এভেইলেবল পোৱা গৈছিল কিন্তু আজিৰ দিনত নাই আজিৰ কালি লৰা ছোৱালী চিনি নাপাব কি বস্তু তো যিজনে আমাক ৰুমত এটো প্ৰভাইড কৰিছে তেখেতক বিশেষকে ধন্যবাদ জ্ঞাপন কৰিম ইমান ধুনীয়া এটা বস্তু আমাক মানে অতিয়াৰ বাবে থ্যাংক ইউ সো মাচ যিজনে আমাক এটো প্ৰভাইড কৰিছে তো ভাল লাগে কিছুমান মানে সৰু কালৰ বস্তু যেতিয়া আমি হদাইছিলো মানে কিছুমান এনেকুৱা বস্তু আমি খাইছিলো হেবৰ বস্তু এতিয়া পাবলে নাই পনিয়াল খাইছিলো আগতে তেতলি টেঙা আমি যতে পাইছিলো খাইছিলো জলফাই টেঙা আজিকালি নাপায় আজিকালি বা মানে গাঁৱত টাউনতো নাপায় গাঁৱতো মোটামুটি কমি গৈছে মানুহৰ ষ্টাইল বাঢ়ি গৈছে মানুহৰ জনবসতি বাঢ়ি গৈছে ঘন হৈ গৈছে গতিকে স্বাভাৱিক এইবোৰ বস্তু প্ৰায় নাইকিয়া হ'ল তো সেইকাৰণে মানে মই খুবেই ভাল লাগিল বস্তুটো দেখাৰ পাছত সেইকাৰণে ভিডিঅ'টো বনালো আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেন্ট কৰি জনাব তো ফাইনালি চাইছে নে বস্তুটো মই ভাঙি ললো কিন্তু এইটো সব মই ভাঙিছো অলৰেডি মানে এটো খাবলৈ কিন্তু বহুত সোৱাদ গম পায় না আমি সৰু থাকাতে বহুত খাইছিলো এটো মনত পৰে এখানে দেখি কিবা খাবলৈ খপকে খাবলৈ মন গল কলা গুটি পায় ভিতৰত কলা গুটি থাকে মই হাতত আছে হেনে যিকিন হওক বাৰু ভাল লাগিল যিজন মানে আমাক এটো খাবলৈ দিছে তেখেতসকলক বহুত ধন্যবাদ আৰু ভিডিঅ'টো কেনেকুৱা পালে আৰু আপোনালোকৰ ভাষাত এটো কি বুলি কয় আপোনালোকে কোৰ পৰা ভিডিঅ'টো চাই আছে প্লাস কি নাম কমেন্ট কৰি জনাব
চবেই ভালে থাকক, কুশলে থাকক, তাৰে কামনা কৰিছোঁ। থেংক ইউ।